गाइस আৰু ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলো কাৰণ মই ওলাই মিলি আপোনালোকক দেখাব নোৱাৰিলো সেইকাৰণে ইয়া আমাৰ সেলফি উড পালোহি আৰু সেলফি উডৰ পৰা ষ্টাৰ্ট কৰি দিলো আৰু এতিয়া আমি ধুনিয়াকে যাও অলপ এনে দেখাই দিছো ইয়াতে আৰু গৈ লৈ পেলাই দেখাই আছো কি কিনো কৰো এনে মানে বহুত দিন আহা নাইতো নগাঁও সেইকাৰণে এপাকেনে ফুৰিম বুলিয়ে ভাবিছো সেইকাৰণে গৈছো আৰু ন তো ঠিক আছে বলকচোন বাৰু আৰু এতিয়া বহিলো আমি এতিয়া গৈ আছো আৰু নগাঁও লাগে আৰু এই হাজবেণ্ডে পুৰা হেলমেট মাৰি লৈছে মোৰ কাৰণে এটা আনিছে কিন্তু মই বহুত বেয়া পাওঁ হেলমেট মাৰিবলৈ ইমান ধুনীয়াকৈ ষ্টাইল কৰি আছো ষ্টাইলখিনি নাইকিয়া হৈ যাব ন হেলমেট মাৰিলে তাৰপিছতো কি কৰিম উপায় নাই আৰু এবাৰ এনেই দেখাই দিছোঁ আগ চাইডটো চাওক এয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু দিনৰ মূৰত যে জেগাখিনি দেখিছোঁ সেই কলেজৰ এক্সাম দিব আহোঁতেই দেখিছিলোঁ এতিয়া আকৌ আজি এতিয়া আহি আছোঁ খোৱাগৈ নাই আৰু তামাম ভোক লাগিছে একো এটা খায়ো অহা নহ'ল এতিয়া হাজবেণ্ডক কৈ আছোঁ কিবা এটা খুৱাবলৈ কিবা খুৱাই হাজবেণ্ডে মই কৈ আছোঁ মই চিকেন লেগ পিচ খাম খুৱাবনে বাৰু খুৱাব বোলে থেংক ইউ তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ আৰু চাই থাকক আপোনালোকে আৰু এইফালে যাত্ৰা খোৱাত একদম মানে পালোহি আৰু পাই মেলি একদম খোৱা জেগালৈ আহি গ'লোঁ এয়া চাওক আৰু এয়া ম'মো দিছে আৰু চিকেন লেগ পিচ এটাও খাওঁ এতিয়া এয়া ম'ম'খিনি খাই লওঁ অকণমান ইমান দেখাই নাথাকোঁ বাৰু খাই থকা ন এতিয়া খাই আৰু অলপ এয়া দেখাই দিছোঁ আপোনালোকক চাওক এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে গৈ আছোঁ আৰু বেছি আৰু নুফুৰোঁ মই হেলমেট পিন্ধিব এলাহ লাগে এইটো ৰাস্তা দিয়ে গ'লা তো এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ আৰু খাই মেলি থকা ইমান কথা নক'লোঁ খোৱাখিনি এনেই দেখাই দিলোঁ আৰু আপোনালোকক বাকী এতিয়া ধুনীয়াকৈ ঘৰ পাম অঁ বহুত ভাল লাগিছে আজি ঘূৰি পকি বহুত দিনৰ মূৰত ঘূৰিছোঁতো বহুতেই ভাল লাগিছে আৰু বিশেষকৈ মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ হাজবেণ্ডৰ লগত ঘূৰিবলৈ যেতিয়া এইখিনিতে ৰখিছোঁ মানে মুখখন অকণ পিতা কৰিব লাগে মানে চেণ্টাৰ ফিচকৈ আনিব দিছোঁ বয়ফ্ৰেণ্ডক মানে বয়ফ্ৰেণ্ডহে আহিছে দেই হাজবেণ্ডক আনিব দিছোঁ আৰু আনিব গৈছে তো সেইকাৰণে মই ৰখি আছোঁ আৰু ইয়াতে আৰু কিবা খোৱাবানে এতিয়া কুঁহিয়াৰক খোৱা পাবা কুঁহিয়াৰক খাব পাব আছোঁৱেই সঁচাকৈ এনেকুৱা মানেতো কথাই নাই ন হাজবেণ্ডবিলাক কিন্তু বিচাৰি আছোঁ কুঁহিয়াৰক দোকানে দেখা নাই কিবা এটা যদি ধুনীয়া দোকানো ইমান ধুনীয়া পৰিৱেশ চাই বহুতেই ভাল লাগিছে আৰু মোক কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰিব
একদম বহি বহি ভাগৰ লাগি গৈছে, সেইকাৰণে অলপ ৰখি লৈছোঁ, এইখিনিতে অলপ জিৰণি লৈছোঁ। হাজবেণ্ডেও বোলে অকণ ভাগৰ লাগিছে সেইকাৰণে ৰখি লৈছোঁ আৰু এতিয়া। আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে খতম কৰি দিওঁ, কাৰণ এইবিলাক ঘৰত পাইগৈ বহুত ভাগৰ লাগিব, অকণ শুবও লাগিব, টোপনি আহে। সেইটো কাৰণেতো ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু প্লিজ সকলোৱে মোক ছাবস্ক্ৰাইব কৰিব, নকৰাকৈ নাথাকিব ন। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ, বিয়া হোৱাৰ পিছতো এইখিনি কষ্ট কৰিয়ে আছোঁ যিমানখিনি পাৰোঁ। তাৰ মাজতে মই ভ্লগ কমাই দিছিলোঁ হয়, মোৰ অলপ অসুবিধা হয় দিবলৈ। একো নাই, মই তেনেকেই ধামাকা ভ্লগ আনি থাকিম, আৰু আপোনালোকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব দেই, আৰু লাইক কমেণ্ট কৰিব। ঠিক আছে বাৰু, বাই বাই। খাই মেলি আহিলোঁ আৰু এতিয়া আমি ওৱান ইণ্ডিয়ালৈ আহিছোঁ, কিবা এটা এনে সৰু সুৰাকৈ চাওঁ। তো ব'লকচোন বাৰু, দেখাই আছোঁ আপোনালোকক। চাই আছোঁ গাইছ, এনে কিবা কিবি চালোঁ আৰু, কিন্তু ইমান পচন্দ নহ'ল, সেইকাৰণে ওলাই গুচি আহিলোঁ। যিটো বিচাৰিছোঁ ইয়াত নাই, সেইকাৰণে মই ওলাই আহিলোঁ। আৰু যাওঁচোন বেলেগ ক'ৰবাত চাওঁগৈ। ইয়াৰ মাতটো যে বহুত ইক' লাগিছে, মই লৈ আছোঁ যোৱা। এইখিনিত কথা ক'লে মাতটো ইক' লাগে ন। পচন্দ নহ'লে আৰু যাওঁগৈ আমি বেলেগ এখনৰ। চাওঁ, এইবিলাক ল'ম বুলি অহা নাছিলোঁ, এনেই মন গৈছে আৰু ল'মগৈ। আৰু ইফালে এতিয়া আকৌ ধুনীয়া আকৌ ভেলমুড়ি খাবলৈ আহিলোঁ। এয়া হাজবেণ্ডে লৈ আছে।